এয়া আমাৰ হাউচপেট কমপ্লেক্সৰ সৰস্বতী পূজা ভাগৰ আয়োজন আগৰ ব্লগত মই দেখুৱাইছিলোঁ যে আমি মহিলাসকলে লগ হৈ কেনেকৈ প্ৰত্যেক ব্লকলৈ গৈ একেলগে আমি পইচাখিনি কালেকশ্যন কৰোঁ আৰু যিহেতু আমি পূজাভাগ সোমবাৰে পাতিছোঁ গতিকে আজি এয়া দেওবাৰৰ দিনা সন্ধিয়া সকলোৱে মিলি লৈ এনেকৈ আমি যিহেতু খিচিৰি খোৱা হ'ব গতিকে চব্জি তব্জি কাটি থৈছোঁ আৰু বুট মগু সেই সকলোখিনি মানে প্ৰসাদৰ বস্তু ফল মূল সকলোখিনি চাফ চিকুণকৈ আজি গোটাই থোৱা হ'ব কাইলৈ যিহেতু ৰাতিপুৱা সোনকালেই পূজাত বহিব লাগিব গতিকে এয়া আৰু আমাৰ এই হাউচপেটৰ পৰা যিসকল ইয়াৰ পৰা আঁতৰিও গৈছে বা বেলেগত ঘৰ লৈছে তেওঁলোকেও কিন্তু এই হেঁপাহৰ পূজা ভাগলৈ আহে মানে আগতীয়াকৈ আগদিনাই আহি তেওঁলোকে ইয়াত সহায় সহযোগিতা কৰে এয়া দেখিছে আৰু এয়া এখেতসকল আমাৰ হাউচপেটৰ বাহিৰত তেওঁলোকে নিজৰ ঘৰ লৈছে তথাপিতো পূজাৰ আগদিনা এই আয়োজনত ভাগ ল'বলৈ অকণমান কথাৰ মহলা মাৰি ফূৰ্তি ফাৰ্তাকে সময় কটাবৰ কাৰণে আহে আৰু সকলোৱে হাতে কামে লাগি গৈছে কিমানখিনি ৰঙালাও নাৰিকল গোটেইখিনি অকলে ন আমি হাঁহি বন্ধাকবি গুটি আছো তেখেতে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে আৰু তাৰ মাজতে সকলোৱে মিলি একাপ চাহো খাইছে এইয়া ইমান দূৰৰ পৰা আহি আমাৰ আৰু এয়া ৰঙালাও কাটিও সহায় সেয়া বাইদেউ কালি আমাৰ ইয়াতে আছে কাইলৈ কাৰণে এয়া আমাৰ প্ৰস্তুতি ইয়াৰ পৰা ওলাই গৈছিলে কিন্তু আহিছে আজি পূজাৰ আগদিনা আৰু তাৰ মাজতে আমি চবেই মিলি একাপ চাহো খালোঁ এয়া চাহ খাই নাৰিকল কাটি কাটি ভাগৰি গৈছো চাহ খাইছো যিহেতু আমাৰ ইয়াত যথেষ্ট সংখ্যক মানুহো হয় গতিকে আয়োজনখিনিও অলপ আগতীয়াকৈ কৰিব লগা